हेलो एभरिवान আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি গৈ আছো গুৱাহাটী যোৱা আগতে ডিব্ৰুগড়তে যেহেতু আহিছো সেইকাৰণে ভণ্টিহঁতৰ ঘৰত আহিলো। আজি ভণ্টি সৰু ল'ৰাটোৰ বাৰ্থডে, এইটো আমাৰ গল্লু মৰমৰ এই চকলেট পাই মোকো এটা গিফ্ট দিলে। তাৰ পাছত সবে লাঞ্চ কৰিলে, আমি যেহেতু নাখাওঁ লাঞ্চ, ল'ৰা ছোৱালীকেইটাই কৰিলে, তাহাঁতি কৰিলে। এই আমাৰ জোৱাই তাৰপাছত যাবলৈ ওলাইছো আমি গুৱাহাটীত যাব সময়। এতিয়া আকৌ হেপী বাৰ্থডে কৈ মেলি ওলাইছো ছোৱালী, মই আৰু এগৰাকী মেম্বাৰ। এয়া আমি বাণীপুৰ ষ্টেচন পালোহি। তাৰপিছত বেগ চেগ উলিয়াই মেলি ষ্টেচনৰ ভিতৰলৈ গৈছোঁ। এফালে এলাউন্স কৰিয়ে আছে, যাবলৈ দেৰিয়ে হৈ গৈছে। আহি ট্ৰেইন ৰৈয়ে আছে, অহাৰ লগে লগে চিট লৈ মেলি বহি ল'লোঁ। এই ল'ৰা এইফালে তাহাঁতি নাযায়, ল'ৰাই জমাই আছে, কি কৈছে ইহে জানে। তাৰপিছত বাপেক যাবলৈ ওলালে। আমিও মই দোকানত আহি চিপছ লৈ ল'লোঁ আৰু পানী বটল লৈ ল'লোঁ, যিহেতু লোৱা নাছিলোঁ। আকৌ ট্ৰেইনত লগ পালোঁ অকণমানি এটা, তাকো